অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কথাশিল্পী সৈয়দ আব্দুল মালিকৰ গীতৰ কথাৰে এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ এটি সুন্দৰ গীতটি পৰিৱেশন কৰিব এই অঞ্চলৰ এগৰাকী উদীয়মান শিল্পী আদিত্য গুৰু। তেওঁক অনুষ্ঠান পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। জীবনে মরণে মই চিরদিন অসমীয়া, জীবনে মরণে মই চিরদিন অসমীয়া, অসমীয়া দেহে প্ৰাণে জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও মৰি লম অসমৰ অসমীয়া মৰণ, মৰিলেও মৰি লম অসমৰ অসমীয়া মৰণ। জীৱনে মৰণে মই চিৰদিন অসমীয়া, জীৱনে মৰণে মই চিৰদিন অসমীয়া। এই অধিৱেশনখনত এক জাতীয় জাগৰণ হৈছিল। এই অধিৱেশনখনত বিভিন্ন জাতি জনগোষ্ঠী লোক ইয়াতে একত্ৰিত হৈছিল আৰু সকলোৱে নিজকে হিয়া উজাৰি দিছিল আৰু এক আস্থা বিশ্বাসৰ ভেটি এই অধিৱেশনখনৰ জৰিয়তে নিৰ্মিত হৈছিল। আমাৰ অৰুণাচলী ভাই বন্ধু বান্ধৱীসকলেও এই অধিৱেশনখনত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিছিল আৰু সেই পাৰ ভঙা উৎসাহ দেখি আমি নিশ্চয়কৈ প্ৰত্যয় কৰিছিলোঁ যে এতিয়াও অসমৰ এই বৃহত্তৰ যি জাতিসত্তাৰ প্ৰয়াস, সেই প্ৰয়াস নিশ্চয় অধিক আছে। আজি এই গৃহটোলৈ আহি মোৰ আজিৰ পৰা এটা ডেৰটা বছৰ আগলৈ মোৰ মনত পৰিছে। অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক হিচাপে ঠিক এই ঘৰটোৰে ইয়াতে অনুষ্ঠিত হোৱা এখন সভাত অংশগ্ৰহণ কৰিছিল আৰু এই অঞ্চলটোত ৰবীন মৰাণ ডাঙৰীয়াই যি আস্থা বিশ্বাস সততাৰ ভেটি গঢ়িছে, সেয়া আচলতে আমাৰ জাতীয় জীৱনৰ বাবেও এক আস্থা বিশ্বাসৰ ভেটি বুলি আমি নিশ্চয়কৈ প্ৰতিয়ন যাব পাৰোঁ। যদি এটা অনুষ্ঠানৰ প্ৰতি আস্থা বিশ্বাস যদি নাথাকে, যদি এটা অনুষ্ঠানৰ প্ৰতি জাতীয় জীৱনৰ দায়বদ্ধতা নাথাকে, তেতিয়াহ'লে অনুষ্ঠান এটা বহুদিনলৈ বৰ্তি নাথাকে। লাহে লাহে অসম সাহিত্য সভাক খুনে ধৰিবলৈ আৰম্ভ কৰিছিল আৰু সেইদিনাখনৰ সভাত মই সেই কথাটো কৈ গৈছোঁ যে পৰৱৰ্তী দিনত যদি আমি জাতীয় জীৱনৰ সেৱা কৰাৰ সুযোগ পাওঁ, তেতিয়াহ'লে সেই জাতীয় জীৱনৰ সেৱা হ'ব আস্থা বিশ্বাসেৰে নিৰ্মিত এক সততাৰ ভেটি গঢ়াৰ পৰা। এইখন কাৰ্যনিৰ্বাহক সভাই আৰম্ভণিৰ দিনৰ পৰাই আমি সততাৰ সেই পথেৰে আগবাঢ়িবলৈ পূৰ্ণ প্ৰয়াস কৰিছোঁ। আমি শাখা সভা জিলা সভাসমূহক লৈ আমি প্ৰত্যেকতে হৃদয়েৰে আঁকোৱালি লৈ আমি জাতীয় জীৱন গঢ়িব বিচাৰিছোঁ। এই অনুষ্ঠান আৰম্ভ হোৱাৰ আগ মুহূৰ্তত আমি যিখিনি সাংস্কৃতিক অনুষ্ঠান প্ৰত্যক্ষ কৰিছোঁ, মৰাণ বিহুৱে হওক, চাহ জনগোষ্ঠীয় নৃত্যই হওক, আমাৰ নেপালী সম্প্ৰদায়ৰ নৃত্যই হওক, মটক বিহুৱে হওক বা আন কাৰ্যবোৰেই হওক, তাত প্ৰতিটো কাৰ্যসূচীত, প্ৰতিটো নৃত্যত, প্ৰতিটো গীতত আমাৰ এক আস্থা বিশ্বাসৰ ভেটি নিৰ্মিত হৈছে আৰু সেই বিশ্বাসৰ ভেটি আমাৰ জাতীয় জীৱনৰ ঐক্য সংহতিৰ ভেটি। গতিকে আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, পৰম্পৰা যেতিয়া অটুট হৈ থাকিব, তেতিয়া বৃহত্তৰ অসমীয়া জাতিসত্তা অটুট হৈ থাকিব। Oh,